জিঅ' টেকিং কৰা আহিছে। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছিল অনলাইন বা অফলাইন, তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ। নতুন অসমত 3 লাখ জিঅ' টেকিং কৰা আহিছে। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছিল, তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অধিক গুৰুত্বপূৰ্ণ হ'ব। লগতে আপুনি কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, এই 3 লাখ ঘৰ কোনকেইটা ব্লকত আহিছে, আপুনি সম্পূৰ্ণ এইটো ভিডিঅ' জানিব পাৰিব। আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। তেন্তে ব্লগ আছে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট, বন্ধু-বান্ধৱীসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপুনি প্ৰথম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব। সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব পাৰিব। অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া প্ৰথম আপুনি চাব পাৰিব ইয়াত দিয়া আছে অল ষ্টেট। ইয়াত ক্লিক কৰি আপুনি এতিয়া আসাম চিলেক্ট কৰিব ইয়াৰ পৰা। তাৰপিছত আপুনি তলপিনে আহিব। এতিয়া আপুনি চেভত ক্লিক কৰি ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম উলিয়াই সেইখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখনৰ নাম চিলেক্ট কৰাৰ পাছত আকৌ তলত আহিব চিলেক্ট বক্সত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন চিলেক্ট কৰি ল'ব। পাছত আপুনি ৱেইট কৰিব। তাৰপিছত আকৌ তলত আহিব, ইয়াত চিলেক্টত ক্লিক কৰিব। এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ তলত আহিব, এতিয়া আপুনি চিলেক্ট বক্সত ক্লিক কৰিব আৰু ইয়াৰ পৰা আপুনি চন চিলেক্ট কৰিব 2025 আৰু 26 চন চিলেক্ট কৰিব। পাছত আকৌ তলত আহিব, ইয়াত চিলেক্টত ক্লিক কৰি প্ৰথম অপশ্যন চিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। এতিয়া আপুনি চাব পাৰিব ইয়াত এটা কেপচন দিয়া আছে। এইটো আপোনাৰ বেলেগ আহিব পাৰে, আপুনি এইটো শুদ্ধ আনচাৰ উলিয়াই এইটো বক্সত এণ্টাৰ কৰিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ পাছত ইয়াত আপুনি চাব পাৰিব 2025 আৰু 26 চনৰ এখন নতুন তালিকা আহিছে। এইখন তালিকাত যিসকলৰ নাম আছে সেইসকলে বৰ্তমান ঘৰখন লাভ কৰিব পাৰিব। অসমত নতুন 3 লাখ ঘৰ আহিছে। এইখন তালিকাত যদি আপোনাৰ নাম পাইছে, তেন্তে আপুনি বৰ্তমান ঘৰখন লাভ কৰিব পাৰিব। কিন্তু আপুনি যদি জিঅ' টেকিংটো আপোনাৰ সম্পূৰ্ণ কৰিছে, যদি আপোনাৰ জিঅ' টেকিংটো সম্পূৰ্ণ হৈছে, তেন্তে এইখন তালিকাত আপোনাৰ নাম আহিব। আৰু যদি জিঅ' টেকিংটো আপোনাৰ সম্পূৰ্ণ হোৱা নাই, KYC-টো আপোনাৰ সম্পূৰ্ণ হোৱা নাই, তেন্তে এইখন তালিকাত আপোনাৰ নাম নাহে আৰু আপুনি ঘৰখন বৰ্তমান লাভ নকৰিব। কাৰণ জিঅ' টেকিং কৰাৰ প্ৰথম জিঅ' টেকিং আৰম্ভ হৈছিল 19 মাৰ্চত আৰু সেই সময়ত অনলাইন বহুতে কৰিছিল আৰু অফলাইন কৰিছিল। যদি আপুনি অফলাইন কৰিছিল, তেন্তে আপোনাৰ নাম বৰ্তমান ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু আপোনাৰ নাম এখন তালিকাত আহিব। যদি এইখন তালিকাত আপোনাৰ নাম আহি যায়, তেন্তে আপুনি বৰ্তমান ঘৰখন লাভ কৰিব পাৰিব। আৰু অসমত প্ৰথমবাৰে যেতিয়া 19 মাৰ্চত আৰম্ভ হৈছিল, সেই সময়ত যদি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি জিঅ' টেকিংটো সম্পূৰ্ণ কৰিছিল, তেন্তে এইখন তালিকাত আপোনাৰ নাম নাহে। কাৰণ অনলাইন যিসকলে বৰ্তমান জিঅ' টেকিং কৰিছিল, সেইসকলৰ এতিয়ালৈকে ভেৰিফিকেশ্যন কাম সম্পূৰ্ণ হোৱা নাই, ভেৰিফিকেশ্যন চলি আছে। প্ৰতিখন পঞ্চায়তত ঘৰে ঘৰে আহি KYC কৰি আছে। যদি আপোনাৰ KYC-টো সম্পূৰ্ণ হৈছে, তেন্তে আপুনি ৱেইট কৰিব। আৰু যদি আপুনি আগতে অফলাইন কৰিছিল জিঅ' টেকিং আপোনাৰ, তেন্তে বৰ্তমান আপোনাৰ KYC সম্পূৰ্ণ হৈছে আৰু এইখন তালিকাত আপোনাৰ নাম আহিব। এইখন তালিকাত যদি আপোনাৰ নাম আহি যায়, তেন্তে আপুনি আপোনাৰ চৰকাৰী জিঅ' টেকিং ঘৰখন লাভ কৰিব পাৰিব। বৰ্তমান এতিয়া ঘৰখন কেতিয়া প্ৰদান কৰা হ'ব, এতিয়া জিঅ' টেকিং ঘৰ কেতিয়া দিয়া হ'ব, চাওক জিঅ' টেকিং ঘৰৰ বেলেগ কোনো ধৰণৰ তালিকা নহয়, আপোনালোকৰ এইখন তালিকাত নাম আহিব লাগিব। এইখন হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মেইন অফিচত যিখন তালিকা হয়, এইখন হ'ল তালিকা। আৰু এইখন তালিকাত নাম অহাটো মেইন ইম্পৰ্টেণ্ট। যদি এইখন তালিকাত আপোনাৰ নাম আহি যায়, তেন্তে আপুনি আপোনাৰ ঘৰখন লাভ কৰিব পাৰিব। জিঅ' টেকিং ঘৰ কেতিয়া ৰিলিজ কৰা হ'ব, সেইটো কোনো ধৰণৰ ফাইনেল ডেট নাই যে আপুনি ফাইনেল ডেটত এইটো তাৰিখত আপুনি ঘৰখন লাভ কৰিব পাৰিব, তেনেকুৱা নহয়। ব্লক ৱাইজ পঞ্চায়ত ৱাইজ কাম চলি আছে আৰু পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ ভেৰিফিকেশ্যন যেতিয়া সম্পূৰ্ণ হ'ব, তাৰপিছত FTত আহিব, ইয়াৰ পিছত PFMS-ত আহিব আৰু পাছত আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। অসমৰ গোটেইখিনি পঞ্চায়তত একেলগে ঘৰখিনি ৰিলিজ কৰা হ'ব তেনেকুৱা নহয়, এখন এখন কৰি ৰিলিজ কৰা হ'ব। এটা বাগত 3টা পঞ্চায়ত বাগ কৰা হৈছে বেলেগ বেলেগ কৰি, আপোনালোকে নিশ্চয় জানে। আৰু সেই প্ৰজেক্টখিনি সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে জিঅ' টেকিং ঘৰ লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে জিঅ' টেকিং ঘৰৰ তালিকাত আপোনাৰ নাম অহা অতিকৈ গুৰুত্বপূৰ্ণ। আৰু এইখন তালিকাত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব, যদি এইখন তালিকাত আপোনাৰ নাম আহি যায়, তেন্তে আপুনি আপোনাৰ জিঅ' টেকিং ঘৰখন লাভ কৰিব পাৰিব। এই তালিকাখন মই উলিয়াই আপোনাক দেখুৱাইছোঁ, বাকীখিনি চেম প্ৰচেছ হয়। আপুনি এনেকৈ প্ৰচেছখিনি ফ'ল' কৰি আপুনি আপোনাৰ তালিকাত নাম চাব পাৰিব। কাৰণ যোৱা ভিডিঅ'ত বহুতে কমেণ্টত একেখন ডিষ্ট্ৰিক্টৰ পৰা, পঞ্চায়তৰ পৰা আৰু ব্লকৰ পৰা কমেণ্ট কৰিছিল, সেইকাৰণে মই এই তালিকাখন উলিয়াই দেখুৱাইছোঁ। যদি আপুনি আপোনাৰ তালিকাখন উলিয়াব নোৱাৰে, ডাটা নট ৰেকৰ্ড ফাউণ্ড বুলি তেনেকুৱা যদি দেখুৱায়, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব, প্ৰতিটো ষ্টেপ সুন্দৰকৈ বুজিব। তাৰপিছতো যদি চেক কৰাৰ পাছত নট ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱায়, তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম, ব্লকখনৰ নাম আৰু পঞ্চায়তখনৰ নাম। মই নেক্সট ভিডিঅ'টোত আপোনাক দেখুৱাম যে আপোনাৰ এৰিয়াল তালিকাখনত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব। চ' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানে আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।